শ্ৰদ্ধাৰ পাঠক সমাজ, মই আজি আপোনালোকক ক'ব বিচাৰিছোঁ আমাৰ সকলোৰে শ্ৰদ্ধাৰ মৰমৰ লতা মংগেশকাৰৰ জীৱনৰ আঁৰৰ প্ৰেম কাহিনী। ভাৰতবৰ্ষৰ কিংবদন্তি নবীন প্ৰবীণ প্ৰজন্মৰ মাজত সকলোৰে এটা মৰমৰ নাম লতা দিদি। ৬টা দশক ধৰি নিজৰ যাদুকৰী কণ্ঠেৰে সমগ্ৰ বিশ্বকে মোহাচন্ন কৰি ৰখা কোকিলকণ্ঠী গায়িকা লতা দিদি সকলোৰে অনুৰাগী। যাদুকৰী কণ্ঠেৰে প্ৰেমৰ গীত গাই অজস্ৰজনক মোহাচন্ন কৰি ৰখা লতা দিদিৰ জীৱনত বাৰু প্ৰেমৰ বতাহ বলিছিলনে? যদি তেওঁৰ জীৱনত প্ৰেমৰ বতাহ বলিছিল, তেন্তে কিয় বিবাহপাশত আবদ্ধ নহল? আহকচোন জানো তেওঁৰ জীৱনৰ গোপন অধ্যায়। লতা দিদিক এই বিষয়ে সুধিলে কয় যে অতি কম বয়সতে পিতৃক হেৰুৱাই ঘৰৰ সকলো দায়িত্ব ল'ব লগা হোৱাৰ বাবে বিয়াত বহিবলৈ ইচ্ছা নকৰিলোঁ। ঘৰৰ ডাঙৰ ছোৱালী হিচাপে ভাই ভনী কেইটাৰ দায়িত্ব ল'ব লগা হ'ল যে ইমান ব্যস্ততাৰ বাবে বিয়া হ'বলৈ সুযোগেই নাপালোঁ। কিন্তু লতা দিদিৰ ঘনিষ্ঠ সূত্ৰৰ পৰা জানিব পৰা মতে তেওঁৰ বিয়া নোহোৱা এটা আঁৰৰ কাহিনী আছে। ৰাজস্থানৰ ডুংগপুৰৰ ৰাজ পৰিয়ালৰ সুসন্তান ৰাজ সিঙৰ জন্ম হৈছিল 1935 চনৰ 19 ডিচেম্বৰত। লতা দিদিৰ ভাতৃৰ সৈতে ৰাজ সিঙৰ খুব ভাল বন্ধুত্ব আছিল। ৰাজ সিঙে আইন পঢ়িবলৈ মুম্বাইলৈ গৈছিল আৰু তেওঁৰ পুৰণি বন্ধু লতা দিদিৰ ভাতৃক পুনৰ লগ পাইছিল। ৰাজ সিঙে প্ৰায়ে লতা দিদিৰ ভাতৃক লগ কৰিবলৈ তেওঁলোকৰ ঘৰলৈ গৈছিল। লতা দিদিতকৈ 6 বছৰৰ সৰু ৰাজ সিঙৰ লগত লতা দিদিৰ ভাল বন্ধুত্ব গঢ় লৈ উঠিল। 1959 চনত ভায়েকৰ ক্ৰিকেট খেল প্ৰতিযোগিতা চাবলৈ আহি ৰাজ সিঙক পুনৰ লগ পালে। দুয়োৱে দুয়োকে ভাল লাগি গ'ল আৰু কেনেকৈনো ইয়েই প্ৰেমৰ ৰূপ পালে ধৰিবই নোৱাৰিলে। তাৰপিছত দুয়ো প্ৰতিশ্ৰুতিবদ্ধ হ'ল যে আমি এদিন সামাজিকভাৱে বিয়া হ'ম। কিন্তু ৰাজ সিঙে যেতিয়া পিতৃ মাতৃক লতা মংগেশকাৰক অৰ্থাৎ লতা দিদিক বিয়া কৰোৱাৰ প্ৰস্তাৱ দিলে, তেতিয়া ৰাজ সিঙৰ পিতৃ মাতৃয়ে কথাটো একে আশাৰে নাকচ কৰিলে। তেওঁলোকে ক'লে যে লতা মংগেশকাৰৰ বহুতো গুণ আছে সঁচা, কিন্তু তেওঁৰ এগৰাকী সাধাৰণ ঘৰৰ ছোৱালী। সেই সাধাৰণ ঘৰৰ ছোৱালীয়ে ৰজাৰ সন্তানৰ লগত কেনেকৈ বিবাহ সম্ভৱ হ'ব? ৰাজ সিং আছিল পিতৃ মাতৃ ভক্ত। সেয়ে তেওঁ পিতৃ মাতৃৰ মনৰ কথা লতা দিদিক কৈছিল আৰু তেতিয়া লতা দিদিয়ে বহু সময় চিন্তা কৰি আছিল। তাৰপিছত তেওঁ কৈছিল, তোমাৰ পবিত্ৰ প্ৰেমে মোৰ আত্মাক বন্দী কৰিলে। তোমাৰ সঁচা মৰম আৰু উদাৰ চাৱনিয়ে মোৰ অন্তৰত এক উজ্জ্বল আশা আৰু অনুপ্ৰেৰণাৰ জন্ম দিলে। সেয়ে মই উপলব্ধি কৰিছোঁ তুমি মোক কেতিয়াও প্ৰতাৰণা নকৰা। সঁচাকৈ দুয়োকে ইমান ভাল পাইছিল যে তেওঁলোকৰ প্ৰেমৰ যেতিয়া বাধা আৰু সংঘাত আহিছিল, তেতিয়া তেওঁলোকে হিংসতাৰ বিপৰীতে আশ্ৰয় লৈছিল অন্তৰ্দৰ্শনৰ। ঘৰৰ বাধা পাই ৰাজ সিঙে লতা দিদিৰ লগত থকা প্ৰেমৰ সম্পৰ্কটোৰ এটা নাম দিব নোৱাৰিলে সঁচা, আৰু সেইবাবেই তেওঁৰ চিৰকুমাৰ হৈ থাকিল। ৰাজ সিং ৰাজনীতিৰ লগতে ক্ৰিকেট জগতৰ ৰাজস্থানৰ ৰঞ্জী দলৰ সদস্য আছিল। তেওঁ ভাৰতীয় ক্ৰিকেট দলৰ মেনেজাৰৰ দায়িত্বও পালন কৰিছিল। এয়াই হৈছে লতা দিদিৰ জীৱনৰ আঁৰৰ প্ৰেম কাহিনী। এজন আনজনৰ প্ৰেৰণা, পৰিশ্ৰম, বুদ্ধিমত্তা, আনজনৰ সম্পদ, এজনৰ আৱেগ, অন্যজনৰ স্থিতপ্ৰজ্ঞতা, এজনৰ ইচ্ছা, অন্যজনৰ সাহস হৈ ৰ'ল আজীৱন। দুয়োৰে পৰিপূৰক, এজনক বাদ দি আনজন অসম্পূৰ্ণ। 2009 চনৰ 12 ছেপ্টেম্বৰত ৰাজ সিঙৰ মৃত্যু হয়।
তেওঁ আজীৱন পিতৃ মাতৃৰ বাক্য পালন কৰি সাধাৰণ পৰিয়ালৰ লতাদিক বিয়া নাপাতি চিৰকুমাৰ হৈ থাকিল। তেওঁলোকৰ মাজত বৈবাহিক সম্পৰ্ক স্থাপন নহল সঁচা, কিন্তু আত্মিক সম্পৰ্ক উৰতি জীৱন বৰ্তি থাকিল। মহৎ প্ৰেমৰ চানেকি দি গল দুয়োৰে পৰিপূৰক হৈ পৰজনমত মিলনৰ আশা কৰি লতা দিদিয়েও উৰতি জীৱন প্ৰেমৰ গীত গাই জীৱনক লৈ গল মহাজীৱনলৈ। 1929 চনৰ 28 ছেপ্টেম্বৰত মধ্যপ্ৰদেশৰ ইন্দোৰাত এটা মাৰাঠী পৰিয়ালত জন্মগ্ৰহণ কৰা লতা দিদিয়ে লাভ কৰিছিল ৰাষ্ট্ৰীয় বঁটা পদ্মভূষণ, পদ্মবিভূষণ, ভাৰত ৰত্ন, দাদা চাহেব ফাল্কে বঁটাকে ধৰি আৰু বহুতো সন্মান। তেওঁ 2022 চনৰ 7 ফেব্ৰুৱাৰী তাৰিখে সমগ্ৰ বিশ্বক সুখ সাগৰত পেলাই অনন্ত ধামলৈ গতি কৰিলে 92 বছৰ বয়সত। তেখেতৰ পুণ্যাত্মাৰ চিৰশান্তি কামনা কৰিলো আৰু তেখেতৰ সৃষ্টিৰাজি যুগে যুগে অমৰ হৈ ৰওক তাকেই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালো।